অলপ ভুল বুজাবুজি হৈছিলে পাৰ্টিৰ তৰফৰ পৰা আমি আমাৰ দলৰ গোটেইকেইগৰাকী সদস্যাক অনুৰোধ কৰিলোঁ আৰু তেখেতলোকে ন' কনফিডেঞ্চ মোশ্যন যি আনিছিল সেয়া উঠাই ল'লে। আজি সেইকাৰণে এবাৰ আহিছিলোঁ লগ পাবলৈ, তেনেকুৱা একো নাই। তেওঁলোকে যিহেতু উঠাই ল'লে আমি ৰিকুৱেষ্ট কৰিছিলোঁ যাতে ন' কনফিডেঞ্চ মোশ্যন উঠাই লয় আৰু যিকেইগৰাকীয়ে দিছিলে উঠাই ল'লে তাৰ কাৰণে তেওঁলোকক মাতিবলৈ। শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ উত্থান বিশেষভাৱে একোতো উত্থান হোৱা নাই, ক'ত কংগ্ৰেছৰ উত্থান। যিকেইটা চিটত আপোনালোকক এতিয়া যদি মই ডিটেইলছত কওঁ তেতিয়া অলপ ক'ব দিগদাৰ হয়। যিকেইটা চিটত তেওঁলোক কংগ্ৰেছ জিকিছে কংগ্ৰেছৰে চিট আছিলে। ওলোটাই আমি ত্ৰিপুৰাত কমিউনিষ্টৰ চিট এটা লৈহে আহিছোঁ। ওলোটাই ত্ৰিপুৰাত আমি এটা ইণ্ডিয়াৰ চিট লৈহে আহিছোঁ। কেৰেলাত যিটো চিট কংগ্ৰেছে জিকিছে সেইটো কংগ্ৰেছৰে চিট আছিলে। বা সমাজবাদী পাৰ্টীয়ে যিটো উত্তৰ প্ৰদেশত চিট জিকিছে সেইটো সমাজবাদী পাৰ্টীৰে চিট আছিলে। গতিকে আমাৰতো একো বেয়া হোৱা নাই, তেওঁলোকো তেওঁলোকৰ অৱস্থাত আছে, আমি আমাৰ অৱস্থাত আছোঁ। সেইটোৱে যদি চাওঁ, আমি আমাৰ অৱস্থাত থকাটোৱে যদি আমি চাওঁ, আমি লোকসভাত আকৌ 300 চিট জিকিম। যদি ষ্টেটাছকো মেইনটেইন হৈ আছে, তেওঁলোক তেওঁলোকৰ জেগাত আছে, আমি আমাৰ জেগাত আছোঁ, তেতিয়া আমি লোকসভাত আকৌ 300 চিট জিকিম। এইটো জিকিমেই, কোনো চিন্তা কৰিবলগীয়া কথাই নাই। অসমত 11টা চিট জিকিমেই, কোনো চিন্তা কৰিব লগা নাই। মাত্ৰ আনুষ্ঠানিকতা বাকী আছে। মোদী ডাঙৰীয়া দেশৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব আৰু শপত ল'ব। বাগানত বিশেষভাৱে কংগ্ৰেছে মইতো বাগানত মানুহ দেখা নাই। মই যদি লিষ্টখন গাই দিওঁ তেওঁলোকে বেয়া পায়। মই যদি লিষ্টখন গাই দিওঁ ক'ত কিমান মানুহ হৈছে তেওঁলোকে বেয়া পায়। বাগানততো মানুহ হোৱা নাই। বাগানত তেওঁলোকৰ যিসমূহ সভা হৈছে তেওঁলোকে 100জনমান মানুহ যায়েই আৰু মিটিঙত হয় 100ৰ পৰা 150 মান। টোটেল 250। গোটেই খবৰখিনি ফটোৰ ৰেকৰ্ডিং মোৰ লগত আছেই আৰু আপোনালোকৰ এইফালেই হৈ আছে, আপোনালোকে খবৰ ভালকৈ জানিব। বাগানত ক'তো মানুহ হোৱা নাই, মানুহ টানুহ বাগানত হোৱা নাই। তেওঁলোকে যিখিনি মানুহ যায় তেওঁলোকে মানুহখিনিয়ে হৈছে আৰু অলপতো হ'বই। আৰু 100 বাগান, এখন বাগানততো 100 মানুহ হ'বই, এখন বাগানততো 150 মানুহ হ'বই আৰু ক'ৰবাত 4-5খন 10খন বাগানৰ পৰা গোট খুৱাই 200 মানুহ কৰিব পৰা নাই। এতিয়া যিমান বাগানে বাগানে যাওক, তেওঁলোকে পিকনিক খাই ফুৰিছে বাগানে বাগানে, সেইটোৰ পৰা লাভ নহ'ব, সেইটোৰ পৰা লাভ নহ'ব। আমি আকৌ যোৱা বছৰ আমি 9টা চিটত জিকিছিলোঁ, এই বছৰ আমি 11টা চিটত জিকিম। বেছি দিন নাই, ইলেকশ্যনতো বেছি দিন নাই, ৰিজাল্ট ৰাইজে পাই যাব। বিদ্যুতৰ সভন্তি মই 11টাটো কনফাৰ্ম, 12টালৈকে যাম। 11টা কনফাৰ্ম চিট কৈছোঁ, 12টালৈকে যাম। 11টা কনফাৰ্ম, সেইদিনাখনো কৈছোঁ, যেতিয়া আগতে কৈছোঁ তেতিয়া কৈছোঁ যে 11টা কনফাৰ্ম, 12টালৈকে যাম। গতিকে মই কনফাৰ্ম চিটকেইটা আজি ক'লোঁ 12টালৈকে যাম। ঠিক আছে। বিদ্যুতৰ যিটো নাটনি অলপ অসুবিধা হৈ আছে, কিন্তু সমস্যা